নমস্কাৰ সকলোকে আজিৰ এই 14 নৱেম্বৰ শিশু দিৱসৰ শুভেচ্ছা জনাই মোৰ স্বৰচিত এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম শিশু দিৱস। 14 নৱেম্বৰ শিশু দিৱস দিনটো আহি পালে, কণমানিহঁতৰ আনন্দ অপাৰ গম পোৱা যায় মুখখন চালে। অভিভাৱক আৰু শিক্ষাগুৰুৰ চকুত আমি সদায় শিশু, মৰম ভাল পোৱা চিৰযুগমীয়া, সংগত কৈ থাকে যদিও পশু। নেহৰু খুৰাৰ জন্মদিনটো শিশু দিৱসেৰে উদযাপন কৰোঁ। তেওঁৰ স্নেহ কৰ্মতাৰ বৰ্ণনা বিশ্ববাসীৰ হৈ ক'ব খোজো। শিশু তুমিও, শিশু ময়ো, কাৰোবাৰ কথাত নহ'লে কাৰোবাৰ ভাষাত। দেশৰ গৰ্ব আৰু নেহৰুৰ স্মৃতিত আজি ভাৰতবৰ্ষৰ বাবে নতুন প্ৰবাদ। চকলেট আৰু উপহাৰ নহয়, মাথো বিচাৰো গুৰুজনৰ আশীৰ্বাদ। আগন্তুক দিনৰ নৱপ্ৰজন্ম হয় দিব পাৰো যেন সুখৰ সংবাদ। ধন্যবাদ।